বঙাইগাঁও জিলাত আজি আমি প্ৰায় 590 কোটি টকাৰ সমমূল্যৰ বিভিন্ন চৰকাৰী আঁচনিৰ আধাৰশিলা অথবা শুভ উদ্বোধন কৰিছোঁ। ইয়াৰ আগতেও প্ৰায় 693 কোটি টকাৰে আমি বঙাইগাঁও জিলাত বিকাশৰ বাবে এদিন কাৰ্যসূচী পালন কৰিছিলোঁ। আজি বঙাইগাঁও জিলাত মেডিকেল কলেজ, বিশ্ববিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ, বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ, নদী সংযোগী দলং আদিকে ধৰি চাৰিওফালে এক উন্নয়নৰ পৰিৱেশ আৰম্ভ হৈছে। মই আজিৰ এই অনুষ্ঠানত জৰিয়তে বঙাইগাঁও ৰাইজলৈ অভিনন্দন জনাইছোঁ আৰু আজি আমি যি বিকাশৰ উৎসৱ পালন কৰিছোঁ সেই ধৰণে আমি অনাগত দিনলৈও বঙাইগাঁৱৰ নগৰ আৰু বঙাইগাঁও জিলালৈ আমি উন্নয়নৰ অমৃত আৰু আমি লৈ আহিম, তাকে আমি প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোকৰ যদি কিবা সুধিব আছে সুধিব পাৰে। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে ইয়াত মোৰ কমেণ্ট দিয়াৰ প্ৰয়োজন নাই, আপোনালোকে SP ক সুধি ল'ব। অনাস্থা আনিছে আৰু অনাস্থাত হাৰিব, মানে কথা আৰু আগতকৈও কম ভোট পাব। মই আলোচনা কৰি আছোঁ তেওঁলোকৰ লগত। আমি 108 চলি থাকিব আৰু 108ৰ বৰ্তমানৰ যিবিলাক চিনচিয়াৰ কৰ্মচাৰী আছে তেওঁলোকে কোনো ভয় খাবলগীয়া একো নাই। চক পদ কোনেও বিলুপ্তি কৰা নাই, 22,000 পদৰ এডভাৰটাইজহে হ'ব। কিন্তু যদি এটা কাৰ্যালয়ত কোনোবা এটা পোষ্টৰ আমাক দৰকাৰ নাই, তাত চৰকাৰে কিয় দৰমহা দিব? মানুহৰ পৰা চাবোন টুথপেষ্টৰ টেক্স লগাই উঠোৱা টকাৰে আমি বহি থাকিবৰ কাৰণেতো পদ মুকলি নিদিওঁ। তাৰ জেগাত আমি পুলিচ কৰিম, তাৰ জেগাত আমি আশা ৱৰ্কাৰ দিম, তাৰ জেগাত আমি ডাক্তৰ বনাম, তাৰ আগত আমি ইঞ্জিনিয়াৰ কৰিম, তাৰ আগত আমি কমাণ্ডো বেটেলিয়ন খুলিম। গতিকে ৰাজ্য চৰকাৰে পদ সৃষ্টিও কৰিছে, পদ পূৰণো কৰিছে আৰু ৭৫ বছৰৰ অভিলেখ আমি ভংগ কৰিছোঁ। আৰু ইয়াৰ পিছতো যদি কোনোবাই এইবিলাক প্ৰশ্ন সোধে তেতিয়াহ'লে প্ৰশ্ন সোধা ব্যক্তিজনৰ পাণ্ডিত্যক মই সন্মান জনাব লাগিব। আমি প্ৰায় 6 মাহৰ মূৰত SP আৰু DC সকলৰ লগত কথা পাতোঁ। SP কনভেনশ্যনৰ মূল উদ্দেশ্য হ'ল যে আইনৰ শাসন কেনেকৈ প্ৰতিষ্ঠা হ'ব পাৰে। এটা যদি গোচৰ ৰুজু হয়, সেই গোচৰটো এটা সময়ত আদালতত চাৰ্জশ্বিট হ'ব লাগে আৰু আদালতত যদি চাৰ্জশ্বিট হয় তাৰ কনভিকশ্যন হ'ব লাগে। কিন্তু আমাৰ ৰাজ্যত গোচৰ পঞ্জীয়নভুক্ত হয় কিন্তু চাৰ্জশ্বিট নহয়, বছৰ বছৰ ধৰি পৰি থাকে আৰু চাৰ্জশ্বিট হ'লেও অপৰাধীয়ে শাস্তি নাপায়, যিহেতু অনুসন্ধান বিজ্ঞানসন্মত নহয়। যোৱা 2 বছৰত আমাৰ এইটোৱেই প্ৰচেষ্টা আছে যে ৰাজ্যৰ আৰক্ষী থানাত পঞ্জীভুক্ত প্ৰত্যেকটো গোচৰক আমি যাতে এটা লজিকেল কনক্লুজনলৈকে লৈ যাব পাৰোঁ। সেইকাৰণে বৰ্তমান অসমত চাৰ্জশ্বিটৰ সংখ্যাও বাঢ়িছে, কনভিকশ্যনৰ সংখ্যাও বাঢ়িছে, আইনৰ শাসন এটা স্থাপন হ'ব, আগবাঢ়ি গৈছে। ইয়াৰ উপৰিও অহা ছেপ্টেম্বৰ মাহত নাবালিকাক বিয়া কৰোৱা লোকসকলক চিনাক্ত কৰি আৰু এটা গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ'ব। তাৰ পৰিপ্ৰেক্ষিততো আমি SP সকলৰ লগত আলোচনা কৰিম যে যোৱাবাৰ এৰেষ্ট কৰাৰ পিছত আৰু কোনোবাই নাবালিকা ছোৱালীক বিয়া কৰাইছে নেকি। যদি বিয়া কৰাইছে এইবাৰো আমি তেওঁলোকক ছেপ্টেম্বৰ মাহত এৰেষ্ট কৰিম। পুৰণাবিলাক নহয়, এই 2টা পৰ্যায়ৰ মাজৰ সময়খিনিত যিখিনি এনেকুৱা নিষিদ্ধ বিবাহ হৈছে। তাৰ উপৰি আমি চলাই থকা ড্ৰাগছ বিৰোধী সংগ্ৰামখনক আৰু আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতো ইয়াত আলোচনা হ'ব আৰু পুলিচত নতুনকৈ নিযুক্তিৰ বিষয়টো ইয়াত আলোচনা হ'ব। থানা কমিটিসমূহক নাগৰিকৰ লগত কি ধৰণে আমি এটা সমন্বয়ৰ মাজেৰে আগবঢ়াই লৈ যাব পাৰোঁ, তেনে বহুবিলাক ইম্পৰ্টেণ্ট মেটাৰ ইয়াতে ডিছকাশ্যন হ'ব।
মইতো না আটক কৰা নাই, তেখেতক সাক্ষী হিচাপে মতা হৈছে। এজন ব্যক্তিৰ ওপৰত অভিযোগ আছে, এইটো কোনো সিন্ডিকেটৰ কাৰণে নহয়। আমাৰ নামত টকা সংগ্ৰহ কৰিছিল এজন ব্যক্তিয়ে, SP নামত, মোৰ নামত, বিভিন্ন নামত, আৰু তেওঁৰ বিৰুদ্ধে যি আমি অভিযোগনামা দিম, সেই অভিযোগনামা যাতে শক্তিশালী হয় তাৰ বিষয়ে আমি সাক্ষী দিব লাগিব। মোকো যদি মাতে ময়ো সাক্ষী দিম। গতিকে সাক্ষীক অপৰাধীৰ সৈতে তুলনা কৰিব নাপায়। যিগৰাকী ব্যক্তিক মতা হৈছে তেওঁক সাক্ষী হিচাপে মতা হৈছে, অপৰাধী হিচাপে মতা হোৱা নাই। এইটো মই ইমান ভালকৈ নাজানো, শিক্ষামন্ত্ৰীক সুধিব। মোক বাতৰিটো দেখুৱাব, মই মোৰ নজৰত অহা নাই, মোক হোৱাটছআপ কৰি দিব, মই চাই ল'ম। कुछ प्रॉब्लम नहीं है, सब कुछ ठीक ठाक है। नहीं, हम लोग जो करना चाहिए कर ही रहा हूँ। कोई तो देश में अशांति 2 साल में नहीं हुआ है ना, और आगे भी होने का संभावना नहीं है। কোনে কি কৈছে মই নাজানো। প্ৰথম কথা, লাভ জেহাদৰ লগত ভগৱান কৃষ্ণ ৰুক্মিণীক টানি অনাটো অত্যন্ত গৰ্হিত কাম, সনাতন বিৰোধী কাম, হিন্দু বিৰোধী কাম। কংগ্ৰেছ দলক মই আহ্বান জনাম যে আমি যেনেকৈ কোনো বিতৰ্কত হজৰত মহম্মদ বা যীশু খ্ৰীষ্টক টানি আনিব নাপায়, সেই ধৰণে কোনো বিতৰ্কিত ব্যৱস্থাত ভগৱান কৃষ্ণকো আমি টানি আনিব নাপায়। আমি মানুহে কৰা ভুল ত্ৰুটি ভগৱানৰ লগত তুলনা কৰাটো অত্যন্ত অনুচিত। দ্বিতীয়তে, লাভ জেহাদ কাক বোলা হয়? যেতিয়া এগৰাকী ছোৱালীক বিয়া কৰাই তেওঁক ধৰ্ম পৰিৱৰ্তনৰ বাবে বাধ্য কৰোৱা হয়। কৃষ্ণই কোনো ৰুক্মিণীৰ ধৰ্ম পৰিৱৰ্তন কৰা নাছিল। গতিকে মই যোনে এই কথা নকওক কিয় তেওঁক মই কম যে আজি যদি তেখেতৰ নামত কোনোবাই গোচৰ দিয়ে, আমিতো তেওঁক এৰেষ্ট কৰি ল'ব লাগিব। কাৰণ ভগৱানৰ বিপক্ষে, হজৰত মহম্মদৰ বিপক্ষে বেয়া কথা কোৱাও ভুল, যীশু খ্ৰীষ্টৰ বিপক্ষেও বেয়া কথা কোৱাটো ভুল, আৰু ভগৱান কৃষ্ণৰ বিষয়েও বেয়া কথা কোৱাটো ভুল। কিন্তু মই অনুৰোধ কৰিম যে আমি তেনেকুৱা পৰ্যায়ত নাযাওঁ। কিন্তু যদি ভগৱান কৃষ্ণক বিতৰ্কত টানি আনে, তেতিয়াতো হাজাৰ হাজাৰ সনাতন মানুহে পুলিচ থানাত কেছ দিব, তেতিয়া মই কেনেকৈ বচাম? প্ৰথম কথা এইটো। দ্বিতীয়তে, হিন্দু মানুহে, হিন্দু ল'ৰা ছোৱালীয়ে যদি হিন্দু ছোৱালীক বিয়া কৰায়, হিন্দু ল'ৰাই, মুছলমান ল'ৰাই যদি মুছলমান ছোৱালীক বিয়া কৰায়, দেশখন শান্তিত থাকিব। মই সৰুৰ পৰা দুৰ্গা পূজা, কালী পূজা কৰি ডাঙৰ হওঁ। মোক যদি নামাজ পঢ়িব দিয়া হয়, ক'ৰবাত নহয় ক'ৰবাততো মোৰ অন্তৰত দুখ লাগিব। মই লাগিলে এটা ল'ৰাক ভালেই পালোঁ, আৰু মই যদি সদায় নামাজ পঢ়োঁ, মোক মন্দিৰত যাব ক'লে মোৰ মনটো বেয়া লাগিব। সেইকাৰণে প্ৰথম কথা, যিমান পাৰি হিন্দু ছোৱালীয়ে হিন্দু ল'ৰাক বিয়া কৰালে, হিন্দু ল'ৰাই হিন্দু ছোৱালীক বিয়া কৰালে ভাল। মুছলমান ল'ৰাই মুছলমান ছোৱালীক, মুছলমান ছোৱালীয়ে মুছলমান ল'ৰাক বিয়া কৰালে ভাল। কিবা কাৰণত যদি দুইটা ধৰ্মৰ মাজত বিয়াও হয়, তেতিয়াহ'লে ল'ৰায়ো ছোৱালীক ধৰ্ম পৰিৱৰ্তনৰ কাৰণে ক'ব নালাগে, ছোৱালীয়েও ল'ৰাক ধৰ্ম পৰিৱৰ্তনৰ কাৰণে ক'ব নালাগে। ইয়াত স্পেচিয়েল মেৰেজ এক্ট থাকে, স্পেচিয়েল মেৰেজ এক্টত আমি বিয়া হ'ব পাৰোঁ। ছোৱালীয়ে নিজৰ ধৰ্মত থাকিব, ল'ৰাই নিজৰ ধৰ্মত থাকিব। আৰু এইবিলাক আইনে বনাই দিয়া ৰাস্তা যেতিয়া আমি নামানো, আৰু লক্ষ্মণ ৰেখা যেতিয়া আমি ক্ৰছ কৰোঁ, সি লাভ জেহাদ হয়। আৰু লাভ জেহাদৰ পৰিণতি আমি কেইদিনমান আগতে গোলাঘাটত দেখিছোঁ। আৰু বহুত ছোৱালীয়ে লাভ জেহাদৰ কাৰণে সমাজত ওলাব নোৱাৰি আত্মহত্যা কৰাৰো বহুত কৰুণ কাহিনী আমাৰ সমাজত আছে। সেইকাৰণে মই অসমৰ যুৱক সমাজক, যাতে অসমত আমাৰ দুইটা ধৰ্মৰ লোকৰ মাজত শান্তি, সম্প্ৰীতি আৰু সমন্বয় বাচি থাকে, তাৰ কাৰণে মই ল'ৰা ছোৱালীক আহ্বান জনাম যে কোনেও যাতে লক্ষ্মণ ৰেখা অতিক্ৰম কৰি খোজ নাকাঢ়ে। যদি লক্ষ্মণ ৰেখাৰ ভিতৰত থাকোঁ, সমাজখন ভালে থাকিব, আৰু যদি লক্ষ্মণ ৰেখা আমি অতিক্ৰম কৰোঁ, সমাজখন ধ্বংসৰ পথত যাব। আৰু সেইকাৰণে লাভ জেহাদৰ দৰে ঘটনাক জাষ্টিফাই কৰাটো উচিত নহয়। বৰঞ্চ আমি গাৰ্জেনসকলে ল'ৰা ছোৱালীক হাক দিব লাগে যে ভণ্টি তই এনেকুৱা নকৰিবি, ভাইটি এনেকুৱা নকৰিবি। গতিকে এই ধৰণৰ বিতৰ্কিত কথা বতৰে কংগ্ৰেছ দলৰ এদিন এনেকুৱা অৱস্থা হ'ব যে তেওঁলোকৰ মছজিদৰ বাদে বা তেওঁলোকৰ কোনোবা
মাদ্ৰাছাৰ বাদে আন জেগাত থকা স্থান নোহোৱা হৈ যাব তেওঁলোকৰ এনেকৈ যদি হিন্দু মানুহৰ পৰা আঁতৰি গৈ থাকে লাষ্ট এড্ৰেছ থাকিব মছজিদ আৰু মাদ্ৰাছাত তাতো কেতিয়াবা UDF আহি তেওঁলোকক উৰাই দিব লাষ্টত এড্ৰেছ নোহোৱা হৈ যাব সেইকাৰণে হিন্দু বিৰোধী নহ'বৰ বাবে মই আহ্বান জনাম